পঢ়া শুনাটো ভাল মই কি পঢ়া শুনাত ভাল তই কিমানলৈকে পঢ়িলি কচোন পঢ়াত বিৰাট ভাল মই TTM পাছ কি TTM পাছ TTM পাছ এইটো আকৌ কি বাৰু টানি টুনি মিত্ৰি ফেলে কি পাছে কৰা ট্ৰাইহে কৰি আছো হয় নেকি যোৱাবাৰে পৰীক্ষা দিছিলোঁ ভাল নম্বৰ পাইছোঁ মই দেচোন দে 100 থাকে নহয় তাৰে 1 কাটা গেছি ডাবল জিৰো বাচি গেছি মাষ্টাৰে মোক ট্ৰাই এগেইন বুলি কৈছি ময়ে কৈছোঁ বেষ্ট অফ লাক বুলি কৈছোঁ বিৰাট ভাল পঢ়াত মই কি সুধবা আছে দে তই 80 পৰা 88 লৈকে পাতচোন 80 বেছ কুইক চৰাই কি 80 প্লাছ 88 মাত বুজা নাই মই 80 বেছ চৰাইছি 80 পৰা 84 সেইটোৱে 80 বেছ 84 চৰাইছি 84 80 বেছ 84 80 বেছ চৰাইছি লাগি কিয় নৰিম হয় না ইমান ভাল পাছ কৰা মানুহ মই 80 বেছ 84 চৰাইছি 80 লাঠিছি জোৰে ঘূৰাইছি কামুৰছি চৰাইছি হয় না 80 লাঠিছি ঘূৰাইছি কামুৰছি চৰাইছি বুজি না নাই হ'ব তই যে মেট্ৰিক পাছ কৰিবি হ'ল আৰু দে তোক এতিয়া মই ক শ্ৰেণী এটা সুধিম কুৱেশ্যন পাৰিবি নাই ক সেইটো ক কি কোৱেশ্যন নে কি কৰিব লাগিব ক নেউতা না কি না কি নেউতা 40 পৰা 30 লে মাতচোন ভাত কি উল্টাকে মাতবা দি উল্টাকে মাতিব দিছো দে নহ'লে 30 পৰা 40 লে মাত 30 ৰূপে 40 লে আজি মাতব লাগিব নেকি এতিয়াই মাতিব লাগিব আজি ৰবিবাৰে পৰলে ভাল লগা নাই কালি মাতিম নেকি হ'ব দে আজি ট্ৰাইটো কচোন কৰবা ক'ত লাগি 30 পৰা 40 লৈকে 30 ৰূপে 40 ময়ে মাতবা লাগিব না আকৌ কৰবাৰে কোন আছে কচোন ইয়াত কৰবা ক'ত লাগি 30 পৰা 40 লাগি মূৰ্খ মাত 30 ৰূপে 40 30-40 হলে শুন 30-40 হলে শুন মাজৰখিনি মাতবা লাগিব 30 পৰা 40 লৈকে মাত তাকেতো 30 বাচবা নৰিম নেকি আজি বাচাবি মায়ে অলপ বাচাবি 30 ৰূপে 40 তাকেতো 30-40 লাগে 30 31 32 33 34 35 36 37 38 29 30 বুজি না কি চাই আছা নুহুদাচোন তুই দেখা নাই যে সেইকাৰণে চাই আছো কৰবা ক'ত লাগি 30 পৰা 40 লৈকে মাতলুঙেচোন ফুল হল নাকি 30 31 32 33 34 35 36 37 38 29 30 বুজি না কি তই মেট্ৰিক পাছ কৰিবিনে তাকেতো চেষ্টা কৰিম দেচোন চাকৰি কৰিবলৈ মন আছে তেনেহ'লে মাত নামাতং যাতে পিছত আহি যা নাযাওঁ ইছলামিক ৰাইচি মাতি দিচোন যা যা বা তাৰে কুৱেশ্যন নাছে নমস্কাৰ